এতিয়াৰে পৰা গামোচাই লাভ কৰিব এটা নতুন পৰিচয়। ভৌগোলিক পৰিচয় চিহ্নৰ বাবে গামোচাই লাভ কৰিছে অনুমোদন। কোনো ভৌগোলিক ক্ষেত্ৰত উৎপন্ন হোৱা কৃষি, প্ৰাকৃতিক বা নিৰ্মিত সামগ্ৰীক চিনাক্ত কৰিবলৈ যাক ব্যৱহাৰ কৰা হয়, সেয়াই হৈছে ভৌগোলিক পৰিচয় চিহ্ন বা জিঅ'গ্ৰাফিকেল আইডেণ্টিটি টেগ। এই পৰিচয় চিহ্ন লাভ কৰিবলগীয়া কোনো বস্তু বা সামগ্ৰীৰ বিশেষ গুণগত মান বা বিশেষত্ব থকাটো বাধ্যতামূলক। গামোচাৰ বাবে এই আবেদন গোলাঘাটৰ হস্তশিল্প বিকাশ সংস্থাৰ দ্বাৰা কৰা হৈছিল। গামোচা শব্দৰ উৎপত্তি হৈছে সংস্কৃত শব্দ গত্ৰমৰ্জনীৰ পৰা, যাৰ অৰ্থ হৈছে স্নান কৰাৰ পিছত শৰীৰ মচিবলৈ ব্যৱহাৰ কৰা কাপোৰ। ইয়াৰ পূৰ্বে বোকা চাউলে ভাৰত চৰকাৰৰ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ইণ্ডিয়া বডিৰ দ্বাৰা GI টেগ লাভ কৰিছিল। অসমৰ মুগা শিল্প, জহা চাউল আৰু তেজপুৰৰ লিচুৰ পিছত GI টেগ অৰ্জন কৰিছে গামোচাই। এনেধৰণৰ আপডেট পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল ডিজিটেল ভিজে।